পিঁয়াজ বেপাৰী দাদা পিঁয়াজৰ কিলো কিমান গাহৰি আছে নেকি তোমাৰ সামনে গাহৰি লাগে একটা হেল্ল' গুড মৰ্নিং ৰাইজ কি খবৰ মানে কালি আহিব তই ৰাতি দেৰি হ'ল চ' থাকি গ'লোঁ ইয়াতে বিকাশ দাদাৰ লগত আৰু এতিয়া চিনাকে উঠি লওঁ উঠি কি কৰি আছে সিহঁতে চাই আহোঁ তো মানে চেণ্ডেল নাই মানে জোতা জোতা মানে আজি আনবক্সিং ভিডিঅ'টো দিম বুলি কৈছিলোঁ কিন্তু আজি যিহেতু যাই পাতে মোৰ ঘৰৰ পৰা দেৰি হ'ব চ' এইটো আনবক্সিং কৰিব নহ'ব কাৰণ ইয়াৰ পৰা যাই পাতে গধূলি হ'ব আৰু তাৰপিছত যাই ধুনীয়াকৈ এইটো খুলি আনবক্সিং কৰি ভিডিঅ' দিওঁ মানে আকৌ ৰাতি হৈ যাব সেইকাৰণে যিহেতু 1:30 বজাত ভিডিঅ' দিম বুলি কৈছোঁ মানে দিওঁ ডেইলি সেইকাৰণে দিয়ে আজি আৰু সেইটো ভিডিঅ' নেৰোঁ আজি আৰু ইয়াতে ধুনীয়াকৈ চাইকেল টাইকেল চলাই দিনটো এনেকৈ অ'ত কটাই যাই থাকোঁ আৰু এইখন হৈছে ৰুমৰ ভিতৰতে দোকান এইটো আৰু ইহঁতে এইফালে ৰুম এইফালে আছে দোকান লাগিলে আলু পিঁয়াজ যিকোনো খাব পাৰে তো ৰাইজ মানে এয়াহে চলালে চলাব পাৰিব ৰাতিপুৱা যিহেতু এতিয়া ঠাণ্ডা উঠাটো নহয় 9টা বজাত উঠি ক'ত আৰু চাইকেল চলাব তো বলক আৰু খাব ল'ব কিবা আছে নেকি চাই লওঁ তাৰপিছত চাহৰ যোগাৰ আৰু ৰান্ধনি আৰু এইটো হৈছে আমাৰ ৰাইডাৰ এই ৰাইডাৰ হৈছে আমাৰ ঘৰতে চলাই আছে চাইকেল উইথ হেলমেট মানে মাথাটো মেইনটো এইবিলাক বহুত দামী মাথা আছে সেইকাৰণে দামী হেলমেট পিন্ধি লৈ ঘৰৰ ভিতৰত চলাই আছে চাইকেল দাদা এটা আকৌ কি আছিল এইটো তেৰি ঝলক কি এটা বহুত কলাৰ লুকাই আছে সিহঁতৰ মাজত তো ৰাইজ এয়া হৈছে অবতৰীয়া বানপানী এই পোৱালি পিঁয়াজ বেপাৰী দাদা পিঁয়াজৰ কিলো কিমান এই আইফোন বেচিলেহে বোলে পিঁয়াজ কিনিব পাৰিব আপুনি অঁ দাদাকে ক'ব আজমোলা এই নাই পাঁচমোলা তো ৰাইজ মানে ইয়াক বোলে কোনোবাই কল কৰি ডিষ্টাৰ্ব দিছিল চ' এতিয়া আমি ডিষ্টাৰ্ব দিম আমাৰ পাল্লা লাইক ফ'ল' বেয়াৰে কিমান কথা কৰোণা কথা ঐ কেৰা পেল ফুটি গেল অঁ কেৰা কৈছে কোনা কৈছে এই যে আমি বিশ্ব কলাম বিশ্ব ক'ৰ পৰা মংগল ধন্য কৈছি তুমি কোথায় আছো ঘরে আছো এই যে একটা পুলাই তোমার নাম্বারটা দিল কি যে গাড়ি ব্যবহার করো নাকি তুমি গাড়ি ব্যবহার করো গাড়ি আছে নাকি তোমার সামনে গাড়ি লাগে একটা হ্যালো তুমি বাড়ি কোথায় জনম চৌকা তা গাড়ি একটা লাগা আসলে আমার কত তো ভাড়া দাম গাড়ি বেচা বাদ দিছ এমনি কত মান নিব গাড়ি বেচলে This call is now being recorded. Apply. তো ৰাইজ আৰু লাহে লাহে তাত বিদায় লওঁ তো রাইজ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি মানে ইয়াৰ পৰা বিদায় লওঁ আৰু কাইলৈ আনবক্সিং ভিডিঅ'টো আহি থাকিব আপোনালোকে চাবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো বজাই দিয়ক তো বাই বাই